বিজি বয় XYZলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বৰ বৰষুণ দি আছে মোৰ হাতত আৰু ছাতিও নাই সেইকাৰণে বিশেষকৈ মোৰ বহুত বেয়া লাগিছে গোটেই ঘৰৰ চাৰিওফালে পানী গোটেই পথাৰখনত পানীয়ে হৈ গ'ল আৰু আকৌ দিবলগীয়া আছে ঘৰখনে দিবলগীয়া আছে আৰু মানে বহুত বেয়া লাগে আৰু বাৰিষা ছিজনতে বহুত কষ্ট হয় চাওক গোটেই পানী গোটেই গাঁও বুই আছে আৰু মোৰ কাৰণে বহুত বেয়া লাগিছে বিশেষ মোৰ গৰুকেইজনীৰ কাৰণে বেয়া লাগিছে আপোনালোকে চাওক কিমান কষ্ট হৈ আছে গৰুটো আৰু গাইজনী এতিয়া কৰিম কি এতিয়া বান্ধিবলৈ জেগা নাই এনেকৈ বান্ধি থৈছোঁ গোটেই চাইজকৈ পানী গৰুকেইজনী এনেকৈ বান্ধি থৈছোঁ আৰু বৰ বেয়া লাগিছে দেই বৰ বেয়া লাগিছে কৰিম মাটি পেলাব নোৱাৰিলোঁ আৰু মোৰ এই চাঙৰ তলতো মানে গোটেই পানী আৰু এই চাঙৰ তলতো গোটেই পানী এফালে গোটেই পানী গোটেইফালে পানী আপোনালোকে চাওক গোটেই পথাৰখনত পানী মানে ইয়াত ৰোৱাম বুলি ক'বলৈ চব ডুবি গৈছেগৈ আৰু ইমান পানী বৰষুণ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পাইছে যদি ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যদি নতুনকৈ মোৰ চেনেললৈ আপোনালোক আহিছে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব তেতিয়াহ'লে আজি ইয়াতে